নমস্কাৰ, মই নৱজিৎ দেৱ। উজনি কৃষি চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু লগতে আজি আপোনালোকক দেৱ ষ্টাৰ্কিয়ান গেনিফল ফাৰ্মিঙৰ আৰু এটা ফাৰ্ম দেখাবলৈ ওলাইছোঁ। আমাৰ এই ফাৰ্মখন আছে বৰ্ণিহাট 14 মাইলত। বৰ্তমান নতুনকৈ আমি কিছুমান এক্সোটিক বাৰ্ডৰ কিছুমান স্পেচিছখিনি এতিয়া বৰ্তমান আনিবলৈ সক্ষম হৈছোঁ। আৰু লগতে পাৰও আপোনালোকে আমাৰ ইয়াতে পাব। আৰু টাৰ্কি, গেনিফল, পুলিচ কেপ এইখিনি আপোনালোকে আগত দেখিছে আমাৰ তাতে। বৰ্তমান আছিল ব্ৰাহ্মা, চিল্কি আৰু চিলভাৰ পিজেন এইখিনি ভেৰাইটি আমাৰ তাত নতুনকৈ অনা হৈছে। আৰু লগতে নিউজিলেণ্ড ৰেবিট, সেইটো এটা বহুত এটা ৰেয়াৰ ব্ৰিড, সেইটোও যদি লাগে আপোনালোকে পাই যাব। ক'লোঁ আমাৰ ইয়াতে গোটেইখিনি A to Z পাৰ, মুৰ্গী, এক্সোটিক বাৰ্ড ব্ৰিড, ৰেবিট এইখিনি বস্তু বৰ্তমান এভেইলেবল আছে। এইখিনি আপোনালোকক লাগিলে পাই যাব। আৰু এটা আপোনালোকক অনুৰোধ, বহুতে কেছ অন ডেলিভাৰীৰ কাৰণে বহুত দূৰ দূৰ জেগাৰ পৰা ফোন কৰে। কেছ অন ডেলিভাৰীৰ কোনো অপশ্যন নাই। আৰু এবাৰ কৈ দিছোঁ, মই অকল এণ্টায়াৰ নৰ্থ ইষ্টত ডেলিভাৰী কৰোঁ, নৰ্থ ইষ্টৰ বাহিৰত নকৰোঁ। নৰ্থ ইষ্টত যিকোনো জেগাত আমি প্ৰডাক্টখিনি ডেলিভাৰী কৰোঁ, কিন্তু তাৰে মাজত আমাৰ কিছুমান মিনিমাম কোৱান্টিটি বা কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে, সেইখিনিৰ বেছত আমি প্ৰডাক্টখিনি ডেলিভাৰ কৰোঁ। আৰু লগতে কেছ অন ডেলিভাৰী অপশ্যন বিচৰা লোকসকলক মই এইখিনি ক'ব বিচাৰোঁ যে আপোনালোকে আমাৰ ফাৰ্মত আহি ভিজিট কৰি বস্তু লৈ যাওক। আমাৰ দুই জেগাত ফাৰ্ম আছে, এটা হ'ল সোণাপুৰ নাজিৰাঘাট টোল গেটৰ ওচৰত আৰু এটা বৰ্ণিহাট 14 মাইল আছাম ছাইডে। আপোনালোকে মোক কণ্টেক্ট কৰিব, য'ত যি বস্তু এভেইলেবল আছে মই আপোনালোকক কৈ দিম। আৰু আমাৰ এই ফাৰ্মৰ বস্তু অকল অসমতে নহয়, এণ্টায়াৰ নৰ্থ ইষ্টত ডেলিভাৰী কৰা হয়। বহুত লোকে আগতে আমাৰ পৰা বস্তুবিলাক বা প্ৰডাক্টবিলাক লৈছে, তেওঁলোকে গম পায় আমি ফুলি ভেকচিনেটেড প্ৰডাক্ট বিক্ৰী কৰোঁ আৰু বিনা ভেকচিনেশ্যনত আমি কোনো প্ৰডাক্ট বিক্ৰী নকৰোঁ। আৰু আমাৰ ইয়াতে বৰ্তমান কিছুমান ক্ষেত্ৰত এডভান্স বুকিং মেণ্ডেটৰী হয়। আৰু লগতে এডভান্স বুকিং মেণ্ডেটৰী, কেছ অন ডেলিভাৰীৰ কোনো অপশ্যন নাই। আৰু লগতে হোম ডেলিভাৰী বুলি কোনো কথা নহয়। আপোনালোকৰ নিয়াৰেষ্ট বাছ ষ্টেচন যিটো বা আপোনালোকৰ ঘৰৰ ওচৰেদি যদি বাছ যায়, সেই বাছখনত উঠাই দিয়া হ'ব। আপোনালোকে আপোনালোকৰ ঠাই হিচাপত বস্তুটো ৰিচিভ কৰিব পাৰিব। আৰু এটা সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে যেতিয়া তেতিয়া ফোন কৰি আমনি নকৰে যেন। বহুতে আচলতে কেতিয়াবা ৰাতি 2-3টা বজাত, ৰাতিপুৱা 4-5টা বজাত অদৰকাৰী কিছুমান কথা সুধিবলৈ ফোন কৰে। কাৰোবাৰ যদি কিবা জানিব লগা থাকে, আপোনালোকে ৰাতিপুৱা 9টাৰ পৰা ৰাতি 9টালৈকে ফোন কৰিব। আৰু লগতে তাতকৈ যদি বেছি জৰুৰী কিবা থাকে, ৰাতি আপোনালোকে ফোন কৰাতকৈ হোৱাটছএপত মোক এটা মেছেজ দি দিব। স্ক্ৰীণত মোৰ নাম্বাৰটো ওলাই আছে। সকলো লোকে এই বস্তুটো ব্যৱসায় হিচাপত কৰিব খোজে, তেওঁলোকক এটাই কথা ক'ব বিচাৰোঁ যে এই বিজনেছটোত লাভ আছে, নাথাকা নহয়। কিন্তু এনেকুৱা নহয় যে আপোনালোকে কম দিনতে এই বস্তুটোৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। আপোনালোকে কমকৈ 4-5টাকৈ যদিও লৈ যায় পেলাই আপোনালোকে অকণমান সময় দিয়ে, লগতে আপোনালোকে সেইখিনিৰ পৰা যদি ব্ৰিডিং ষ্টাৰ্ট কৰি তাৰপিছত আপোনালোকে পোৱালি বা ডাঙৰ বিক্ৰী কৰা আৰম্ভ কৰে, তেতিয়া আপোনালোকৰ কাৰণে সেই বস্তুটো বেছি প্ৰফিটেবল হ'ব। আমাৰ এই ফাৰ্ম কৰা মেইন উদ্দেশ্যটো অকল উপাৰ্জন বা ইনকামেই নহয়, আপোনালোকৰ নিজৰ এটা মনোৰঞ্জন বা আপোনালোকৰ ফ্ৰী সময়খিনিত আপোনালোকে কৰ্মব্যস্ততাৰে সময়খিনি পাৰ কৰিব পাৰিব। আৰু লগতে এই চৰাইবোৰ দেখিবলৈ খুব ধুনীয়া। বা বেলেগ কিবা প্লাছ পইণ্ট আপোনালোকক ক'ব নাযাওঁ, একেবাৰে কমকৈ আপোনালোকে যদি এই চৰাইখিনি ৰাখে, বেলেগ বস্তু প্ৰফিট নহ'লে অন্তত পক্ষে আপোনালোকে কমচে কম কণীখিনি নিজে খাব পাৰিব। আৰু লগতে মোক আপোনালোকে কল কৰিলে গম পাই যাব ক'ত কি ভেৰাইটি এভেইলেবল আছে। সেইটো হিচাপত আপোনালোকে আমাৰ সোণাপুৰৰ ফাৰ্মেই হওক বা বৰ্ণিহাটৰ ফাৰ্মেই হওক, এই দুই জেগাত ভিজিট কৰিব পাৰিব। আপোনালোকে ফোন কৰিলে কৈ দিয়া হ'ব ক'ত কি বস্তু আছে।